নমস্কাৰ জিকে আসামলৈ সকলোকে স্বাগতম জনাইছো। আমাৰ এই চেনেলটো আৰম্ভ কৰিছো আগন্তুক টেট পৰীক্ষাৰ উদ্দেশ্য আগত ৰাখি যাতে এই চেনেলটোৰ জৰিয়তে যিসকল টেট পৰীক্ষাৰ্থী বা টেট পৰীক্ষা যিসকলে দিম বুলি ভাবিছে তেখেতসকলৰ যাতে কিছু সহায়ক হয় সেই উদ্দেশ্যৰে এই চেনেলটো আৰম্ভ কৰা হৈছে। আশা কৰো চেনেলটো আপোনালোকে ভাল পাব। এই চেনেলত আজিৰ প্ৰথম ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি লোৱাৰ প্ৰাইমাৰী টেটৰ যিসকল পৰীক্ষাৰ্থী আছে তেখেতসকলৰ বাবে প্ৰথম পেপাৰখন আমি আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আজি আমি যি কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰিছোঁ 24টা কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰিছোঁ এইখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। দৈনিক আমাৰ এই চেনেলটোত আপোনালোকে ভিডিঅ' লাভ কৰিবলৈ সক্ষম হ'ব যিসমূহ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আগন্তুক টেট পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিব বুলি আমি আশা কৰিছোঁ। তেতিয়াহ'লে বলক আমি আৰম্ভ কৰোঁ CDPৰ ফাৰ্ষ্ট পেপাৰৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰ 24টা। প্ৰথম প্ৰশ্নটো দিছে ৰুচুৰ বিভাজন মতে তলৰ কোনটো বিকাশৰ স্তৰ নহয়। অপশ্যন আছে শৈশৱকাল, বাল্যকাল, আগতীয়া বাল্যকাল, কৈশোৰকাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ নম্বৰ আগতীয়া বাল্যকাল। 2 নম্বৰ প্ৰশ্ন আছে আৰ্নেষ্ট জনছৰ মতে বিকাশৰ স্তৰ হ'ল 1, 2, 3, 4টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ 4টা। 3 নম্বৰ প্ৰশ্ন আছে মনোবিদ ৰায়বাৰ্ণৰ মতে বিকাশৰ স্তৰ হ'ল মুঠতে ক 3টা, 4টা, 5টা, 6টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6টা। তলৰ কোনটো শৈশৱকালৰ বিকাশৰ বৈশিষ্ট্য নহয়। 4 নম্বৰ প্ৰশ্ন। ইয়াৰ অপশ্যন আছে বীৰ পূজা প্ৰৱণতা, আত্মকেন্দ্ৰিকতা, আত্মকাম প্ৰৱণতা, কৌতূহল পৰায়ণতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক বীৰ পূজা প্ৰৱণতা। এবাৰ আহিছোঁ আমি 6 নম্বৰ প্ৰশ্নটোলৈ। 6 নম্বৰ প্ৰশ্নত আছে কিছুমান শিশুৱে স্কুলৰ কাম কাজ আৰু আন কাম কাজসমূহ নিয়াৰিকৈ নকৰাটো হ'ল সামাজিক সমস্যা, আচৰণজনিত সমস্যা, আৱেগিক সমস্যা আৰু মানসিক সমস্যা। শুদ্ধ উত্তৰটো হ'ব আচৰণজনিত সমস্যা। 7 নম্বৰ প্ৰশ্নত আছে শিশুৱে আন শিশু বা সহপাঠীসকলৰ লগত সমাযোজন কৰিব নোৱাৰাটো এটা আচৰণজনিত সমস্যা, সামাজিক সমস্যা, বৌদ্ধিক সমস্যা, আৱেগিক সমস্যা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক আচৰণজনিত সমস্যা। 8 নম্বৰ প্ৰশ্ন দিছে শিশুৰ আত্মবিশ্বাস নিম্নগামী হ'ব পাৰে কটু সমালোচনা কৰিলে, শাস্তি প্ৰদান কৰিলে, মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'লে, ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ ওপৰৰ আটাইকেইটা শুদ্ধ। 9 নম্বৰ প্ৰশ্ন দিছে অনুকৰণ প্ৰিয়তা এটা প্ৰধান বৈশিষ্ট্য। অপশ্যন দিছে ক কৈশোৰকালৰ, বয়প্ৰাপ্তিকালৰ, শৈশৱকালৰ, বাল্যকালৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ শৈশৱকালৰ। 10 নম্বৰ প্ৰশ্নত দিছে প্ৰশ্ন সোধাৰ বয়স বুলি বিকাশৰ কোনটো স্তৰক কোৱা হয়। অপশ্যন আছে বাল্যকালক, শৈশৱকালক, যৌৱনকালক, বয়প্ৰাপ্তিকালক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ শৈশৱকালক। শিক্ষা আহৰণ কৰা বয়স বুলি কোনটো স্তৰক কোৱা হয়। অপশ্যন আছে শৈশৱকালক, যৌৱনকালক, বয়প্ৰাপ্তিকালক, বাল্যকালক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ বাল্যকালক। ইয়াৰ পিছৰ প্ৰশ্নটোত আছে বাল্যকালত ল'ৰাই ল'ৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হয়। ইয়াকে বিপৰীত লিংগকামিতা বোলে, লিংগকামিতা বোলে, আত্মকাম প্ৰৱণতা বোলে, সমকামিতা বোলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমকামিতা বোলে। স্কুলিং এজ বুলি কোৱা হয় শৈশৱকালক, কৈশোৰকালক, বাল্যকালক, প্ৰাপ্তবয়স্ক কালক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাল্যকালক। তাৰ পিছৰ প্ৰশ্নটোত আছে শিশুৱে নাচ, গান, ছবি অঁকা আদি কামবোৰৰ প্ৰতি অনুৰাগী হৈ উঠে। অপশ্যন দিছে সমকামিতাৰ ফলত, সামাজিক বিকাশৰ ফলত, বৰ্হিমুখিতাৰ ফলত, আৰ্জিত অভিৰুচিৰ ফলত। শুদ্ধ উত্তৰটো হ'ব ঘ আৰ্জিত অভিৰুচিৰ ফলত। পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত সুধিছে কিণ্ডাৰগাৰ্টেন স্কুলৰ প্ৰতিষ্ঠাপক আছিল ফ্ৰয়েড, ফ্ৰবেল, ৰুচো আৰু প্লেটো। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে দেখা পাইছে উত্তৰ খ ফ্ৰবেল। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে কিণ্ডাৰগাৰ্টেন শব্দৰ অৰ্থ কি। ফুলৰ বাগিচা, ফলৰ বাগিচা, শিক্ষকৰ বাগিচা, শিশুৰ বাগিচা। শুদ্ধ উত্তৰটো হৈছে ঘ শিশুৰ বাগিচা। তাৰ পিছৰ প্ৰশ্নত সুধিছে শিশু শিক্ষাত ইন্দ্ৰিয় প্ৰশিক্ষণৰ পক্ষপাতী আছিল মাৰিয়া মণ্টেছৰী, মাৰ্গাৰেট মেকমিলান, ৰুচো, এৰিষ্টটল। শুদ্ধ উত্তৰটো আছে মাৰিয়া মণ্টেছৰী। তাৰ পিছৰ প্ৰশ্নটোত আছে নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল মণ্টেছৰী, মাৰ্গাৰেট মেকমিলান, ফ্ৰেডৰিক ফ্ৰবেল আৰু মহাত্মা গান্ধী। শুদ্ধ উত্তৰ হ'ল মাৰ্গাৰেট মেকমিলান। ইয়াৰ পিছৰ প্ৰশ্নটোত আছে মণ্টেছৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাতাগৰাকীৰ নাম। অপশ্যন দিছে জন ডিউই, পেষ্টালজি, মাৰিয়া মণ্টেছৰী আৰু জন লক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকে দেখা পাইছে উত্তৰ গ মাৰিয়া মণ্টেছৰী। তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ বৌদ্ধিক মানসিক বিকাশৰ ক্ষেত্ৰত শিশুৰ ব্যক্তিগত বৈষম্য পৰিলক্ষিত হয়, নহয়, আংশিক হয়, এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব ক হয়। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো সুধিছে ল'ৰা ছোৱালীসকল সাধাৰণতে সৌন্দৰ্য সচেতন হৈ উঠে শৈশৱকালত, বাল্যকালত, কৈশোৰকালত, প্ৰাপ্তবয়স্ক কালত। শুদ্ধ উত্তৰ হ'ব
গ কৈশোৰ কালত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, নিজৰ নৈতিকতাৰ প্ৰতি সচেতন হোৱাতকৈ সাধাৰণতে আনৰ নৈতিকতাৰ প্ৰতি অধিক প্ৰতিক্ৰিয়াশীল হৈ উঠে। অপশ্যন দিছে নৱজাতকসকল, শিশুসকল, বাল্যকালৰ শিশুসকল, কিশোৰ কিশোৰীসকল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ কিশোৰ কিশোৰীসকল। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, এডলেচেন্স গ্ৰন্থখনৰ ৰচক আছিল ক ষ্টেনলি হল, আৰ্নেষ্ট জোন্স, উডৱৰ্থ ৰুছো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্টেনলি হল। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, ডেছ কালত ল'ৰা ছোৱালীয়ে আকস্মিকভাৱে অনুভৱ কৰা বীৰ্যস্খলন আৰু ঋতুস্ৰাৱৰ অভিজ্ঞতাই তেওঁলোকৰ মনত উদ্বেগৰ সৃষ্টি কৰে। অপশ্যন দিছে শৈশৱ কালত, বাল্যকালত, কৈশোৰ কালত, বয়ঃপ্ৰাপ্তি কালত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৈশোৰ কালত। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, প্ৰশ্নটোত সুধিছে শিশুৰ মনোযোগহীনতা হ'ল এক প্ৰকাৰৰ। অপশ্যন দিছে ক শাৰীৰিক সমস্যা, খ মানসিক সমস্যা, গ বৌদ্ধিক সমস্যা, ঘ আচৰণজনিত সমস্যা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ আচৰণজনিত সমস্যা। বন্ধুসকল, আজিলৈ ইমানেই। আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ এই ধৰণৰে সাম্ভাব্য প্ৰশ্ন উত্তৰ লৈ আহিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।